হাই গাইজ, কি খবৰ? আপোনালোক সকলো ভালে কুশলে আছেনে? বিহু যিহেতু পালেহি আৰু মাজত মাত্ৰ এটা দিন আছে। আৰু এইফালে গছৰ ডালত যে কপৌ ফুলপাহ দেখিছেনে? কিমান ধুনীয়াকৈ আল ফুলে ফুলি আছে। এই যে তিনিটা ৰঙৰ ফুলপাহ সঁচাকৈ কিমান মৰম লাগিছে চাওকচোন বাৰু। চুলেই যেন পমি যাব, একদম চুবলৈ মানে ভয়ে ভয়ে চুইছোঁ দেখিছেনে? এয়া মানে ফুলৰ ৰস চুহি খাই আছে পৰুৱাই। বাৰু আপোনালোক সকলোলৈকে পোনপ্ৰথমে ৰঙালী বিহুৰ আগন্তুক বহুত শুভকামনা থাকিল। আপোনালোকে সকলোৱে বিহুটো ভালদৰে উদযাপন কৰক। আমাৰ বাৰু এইবাৰ অকণমান বিহুৰ আয়োজনবিলাক অলপ থুলমূলীয়াকৈ কৰিবলগীয়া হৈছে, বিশেষ এটা অসুবিধাৰ কাৰণে। বাকী আপোনালোকে একদম বিহু ধুমধামেৰে পাতক, উদযাপন কৰক। আৰু গতিকে আৰু আমাৰ ডালৰ কপৌ ফুলপাহ দেখিছে নহয়, কিমান ধুনীয়াকৈ ফুলি আছে। কপৌ ফুল সঁচাকৈ কপৌ ফুলৰ মানে এটা খুব মানে মিঠা অনুভৱ নহয়নে? কপৌ ফুলপাহ দেখিলেই মনটো এটা বেলেগ এটা অনুভৱ হৈ যায়। এইফালে তগৰ ফুলো ফুলিছে আকৌ দেই। তগৰ ফুলজোপা একদম গোটেইজোপাই কলিয়াই আছে ধুনীয়াকৈ। তগৰ ফুলজোপাও এপাহ দুপাহকৈ লাহেকৈ ফুলিছে, কিন্তু ইমান বেছি কলিয়াই আছে। যেতিয়া সম্পূৰ্ণকৈ ফুলিব সঁচাকৈ বহুত বেছি ভাল লাগিব। আৰু এই যে কেইপাহমান ফুলিছে, এইকেইপাহ ফুলোতে একেবাৰে গোন্ধত আমোল মোলাই আছে জানেনে? ইমান ধুনীয়া গোন্ধ ওলায় তগৰ ফুলৰ, সঁচাকৈ দেই। একেবাৰে বহুত দূৰলৈকে গোন্ধাই থাকে। সেয়েহে আপোনালোককো দেখাইতো ইমান মৰম লাগিছে ফুলপাহ নহয়নে? বাৰু আপোনালোকৰ ঘৰত তগৰ ফুল আছেনে বাৰু? দুপৰীয়া ভাত সাজ খাই যিহেতু কেইটামান বজাৰ কৰিব লগা আছে, ওলাই যাম বুলি ভাবিছোঁ। এতিয়া ভাতকেইটা তেতিয়াহ'লে ধুনীয়াকৈ খাই লওঁ দেই। প্ৰথম গণেশ চোলা দেখাই ল'ম দেই। বজাৰ সমাৰ কৰি ঘৰলৈ আহিছোঁ আৰু ঘৰত আহি দেখিছোঁ এইফালে ইয়াত দেউতাই একদম ধুনীয়াকৈ ৰাতিপুৱাৰ পৰা আজি কামতে লাগি আছে। পেণ্ডেলৰ বাঁহ আৰু চোতালত পেণ্ডেলৰ ৰছী, এই বস্তুখিনি দেখিলে বাৰু আপোনালোকৰ কি প্ৰথমে মনলৈ আহিব বাৰু? বিয়া নহয়নে? পেণ্ডেলৰ বাঁহ বুলি ক'লে পোনপ্ৰথমে মনলৈ বিয়া অনুভৱটোৱে আহে, কিন্তু নহয় দেই। যিহেতু আমাৰ ওপৰত কাম লাগি আছে, বাঁহৰ প্ৰয়োজন হয়, তাত খুব বাঁহ লগাই থোৱা আছে। কিন্তু বিহু যিহেতু পালেহি ভাল নালাগে এনেকৈ থাকিলে, সেইকাৰণে দেউতাই বাঁহবিলাক আজি এৰুৱাই দিছে। বিহু যিহেতু পালেহি একেবাৰে পদূলিমুখত বুলি ক'লেও বেয়া নহয়। গতিকে লাড়ু পিঠাটো কিবা এটা বনাবই লাগিব। সেইটো কাৰণে এতিয়া নাৰিকল গুড় দিয়া নাৰিকলৰ লাড়ু বনাম বুলি ভাবিছোঁ। তাকে এতিয়া ঠিক ঠাক কৰি লৈছোঁ, ৰবতে খাইছোঁ। এইফালে ইয়াৰ নাৰিকলখিনি ধুনীয়াকৈ ৰুকি ল'লোঁ। তাৰপিছতে এইফালে গুড় ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া অকণমান নাৰিকলখিনি প্ৰথমে ভাজি ল'ব লাগিব, কাৰণ যিহেতু নাৰিকলত বহুত পানী থাকে, সেইটো কাৰণে নাৰিকলখিনি অকণমান ভাজি ল'ম। আপোনালোকে গুড়ৰ লাড়ু বনোৱাৰ আগত নাৰিকলখিনি ভাজি লয় নে কেনেকৈ মানে নভজাকৈ কৰে জনাব দেই। বিহু যিহেতু ৰাইজ, গুড়ৰ লাড়ু বনাই আছোঁ, গুড় আৰু নাৰিকলৰ লাড়ু। আপোনালোকে লাড়ু চাড়ু বনালেনে? আমাৰ বা অনুষ্টপীয়াকৈ বিহু আৰু কিনো ক'ব। সেয়ে আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা লোক জনালোঁ।